হে হাপাৰ মায়া ঘাট কি মনে মনে বহি আছা অলপ বিয়াৰ গীত চিত লগাই দি ধগে বগাথেৰ বাইদেউ জোকাত দেখ আজি মোৰ জোৰণ কালি মোৰ বিয়া কি যে মজা লাগিছে বিয়া বিয়া লাগিছে ঘণ্টা মনটো বহুত ভাল লাগি আছে আই কালি মই বিয়া পাতিম কেইদিনমান পিছত চলি বলি দেউতা কম মা কচম মনটো সঁচাকে বহুত ভাল লাগি আছে আই কিয়ে বাপা বুন্দা আকলা আকলি ইয়াতে কি বকি আছা কিনো ভাবি পিছি আজি মোৰ জোৰাণ কালি মোৰ বিয়া তাকে ভাবি মনটো কিবা আখান দুখন লাগি আছে আই হে ভাবিলো বিয়া পতাৰ পিছত কচুটো পাবি দে মাহৰ কেইদিন যায় পিছে বাপা তোৰ আণ্ডাৰ পেণ্টটো ক'ত আছে কওচোন মোৰ আণ্ডাৰ পেণ্টটো তই আৰু কি কৰা আই মই কি জোৰাণত পিন্ধি যাবা নালগে নেকি মানুহগিলা আহি ৰখি আছে লাজ নাই পিটি তোৰ মোৰ আণ্ডাৰ পেণ্টটো সদায় পিন্ধে লাখতকৈ ওপৰত ফুটা কৰি পেলছা যা পিন্ধি যাগে আলনাতে আছে যা আহি কিন্তু ধুই দিবি মই কালি কইনা আনিবা যাওঁতে পিন্ধি যাব লাগিব দে হ'ব দে আজি জোৰাণৰ দিনা খংকিয়া কৰা বাপা কিবাকে মিলা মিছি কৰি চলি থাকিব পাৰিলি হ'ল কি যি হ'ব ঘণ্টা ঘৰতো এটাই আণ্ডাৰ পেণ্ট একবাৰ দেউতাই পিন্ধে একবাৰ মই পিন্ধো যৌতুকৰ এটা আণ্ডাৰ পেণ্ট আনিলি ভাল আছিল এনকে ভাবা চিন্তা কৰি থাকিলে কি হ'ব আই বহুত কাম পৰি আছে কামখিনি কৰিব লাগিল সখী কি হ'ব মই বগ লগে ভাল পাওঁ এই মৰা ন বুন্দাটোৰ লগত মই কেনকে বিয়া হওঁ তই একো টেনচন নলবি আজি হেঁতে জোৰাণটো দি যা তই বিয়াৰ দিনা পলাই যাবি তই সখী একো চিন্তা নকৰবি তোক আমি বিয়াৰ দিনা পলাই খেদৰ কাৰণে চব ঠিক ঠাক কৰি দিম সখী তই বয়া নাপাই দি বগলক কিলে এটা ফোন লগোচোন মোৰ মোবাইল চবাইল চব ঘৰৰ মানুহ লুকাই থৈ দিছি লাগছি ৰ ৰিং হৈছি ৰ হেল্ল' কোননো হেল্ল' বগলা মই দা পমিলে তুমি মোক আজি কিয় ফোন কৰিছ তোমাৰ দেখো কালি বিয়া হকদা কালি মোৰ বিয়া এই বইনাকৰ পিতহঁতে আজি মোক জোৰাণটো পিন্ধি থোৱাৰ পিছত কালি মই তোমাৰ লগত পলাই যোৱাৰ কাৰণে সিদ্ধান্ত এটা লৈছো তুমি মোক নিব পাৰিবা না তুমি যদি মোৰ আনাত আকৌ বাধা নাই তোমাক নাপলি মই দুবৰি বনত ফাঁচি দি মৰাৰ সিদ্ধান্ত লৈছিলো গম পোৱা না জানা না তোমাক নাপলি পানী নখালত জাপ দি মৰাৰ সিদ্ধান্ত লৈছিলো হ'ব দা কথা থাকিল তুমি কালি সন্ধিয়া বেলা তোমাৰ বাৰীৰ তলত থকা মোৰ বাহনৰ তলত আহি ৰখি থাকিবা মই তোমাক যাই তাৰ পৰা পলাই লৈ গুচি আহিম দাদা হ'ব দা মই কালি সন্ধিয়া বেলা আমাৰ বাৰীৰ তলত থকা মোৰ বাহনৰ তলত ৰখি থাকিম তুমি আহিবা কিন্তু গজমুৰীয়া পি এতে তই কাৰ লগত ফোনত কথা পাতি আছা জোৰাণ আহি পাবাৰ হৈছি উলবা নৰা শইকীয়া ঘাট এতে এনকে মেদলা মেদলি কৰি থাকিব নাংগে জোৰাণ আহি পাবাৰ হৈছি কইনাটো তাড়াতাড়ি উলাই আন কোন আও কিটো ইমান যে হাই লেভেলত কথা কৈ গেল এই বুঢ়ীৰ কথা কিনো কম এটো আমাৰ মামা থেৰাবু নিজে সাত্যৰ লগত পলাই গেছি এতিয়া মোক শাসন কৰিব আহে দাদা কি জোৰাণ আহি পাবাৰ হলাকে কিজানি আমি এতিয়া ওলাও দা গাড়ী এখন দেখা নাই টেক্সি বুলি লেখা আছে এখন গৰু গাড়ী লৈ জোৰাণ দিবা যাব লাগব তো নাই বুজি কিয় পোৱা নাই এখন গাড়ীত টেক্সা কম পইচাও কমতে হৈছে গতিকে এখন গাড়ী মই ঠিক কৰিছো আমি গাড়ীত বহিলো ড্ৰাইভাৰক মাতোক গোটাখিনি মানুহ ওলাই আহিব দা তো নাই এটা জোকাত দেচোন হাপাৰ মায়া ঘাট কি মনে মনে বহি আছা অলপ বিয়াৰ গীত চিত লগাই দি ধগে বগাথেৰ বাইদেউ জোকাত দেখ এক চল গাখীৰত 2 চল পানী পানী তেলো ভাৰৰ মানুহ কেইটাক কোনি নিলাক টানি
কুনি নিলাক বিচাৰ কৰোঁ আমি কুনি নিলাক বিচাৰ কৰোঁ আমি অ চোতালৰ মাজত পৰি থাকিল চিৰা মেখলাৰ কানি হয় 1 চোল গাখীৰত 2 চোল পানী হয় 1 চোল গাখীৰত 2 চোল পানী তেল ভাৰত তিৰিগীতাক বন্দাৰ বাইপাকে নিলাক টানি তেল ভাৰত তিৰিগীতাক বন্দাৰ বাইপাকে নিলাক টানি এ দাদা জোকাত দিয়া কালি কাঠি মুছা নাই দৰা ঘৰতে তিৰিগীতে হাগি কটি হুচা নাই কালি কাঠি মুছা নাই দৰা ঘৰতে তিৰিগীতে হাগি কটি হুচা নাই দক হ'ব দক আপোনালোকৰ গোটাই বহুত জমলাকে দক এতিয়া জোৰণ পিন্ধা কামটো আৰম্ভ কৰক